ৰামকৃষ্ণৰ দিল্লী যাত্ৰা। তেনালী ৰামকৃষ্ণৰ প্ৰখৰ বুদ্ধি, অতুলনীয় হাস্যৰসৰ যশস্যা চৌদিশে বিয়পি পৰি মোগল ৰজা বাবৰৰ কাণতো পৰিলগৈ। দিল্লীৰ শাসনকৰ্তা বাবৰে ৰামকৃষ্ণৰ যশস্যাৰ প্ৰকৃত ৰূপ জানিবলৈ ব্যগ্ৰ হৈ উঠিল। তেওঁ কৃষ্ণদেৱৰায়ৰ ৰাজসভালৈ এখন পত্ৰ প্ৰেৰণ কৰি পত্ৰযোগে তেওঁৰ ৰাজসভালৈ ৰামকৃষ্ণক নিমন্ত্ৰণ কৰি পঠিয়ালে। কৃষ্ণদেৱৰায়েও নিজৰ ৰাজসভাৰ বিদূষকৰ যশস্যা চাৰিওফালে ছাতি ফুটি যোৱাত বৰ আনন্দ পালে। তেওঁ ৰামকৃষ্ণক ক'লে, ৰামকৃষ্ণ, এইটো বৰ আনন্দৰ কথা যে দিল্লীৰ ৰজা বাবৰে তোমাক লগ পাব খুজিছে। মই শুনিবলৈ পাইছোঁ তেওঁ অতি দয়ালু আৰু দানী। তুমি তেওঁক তোমাৰ হাস্যৰসেৰে মুগ্ধ কৰিব পাৰিলে তেওঁ নিশ্চয় তোমাক অনেক উপহাৰ দিব। ৰামকৃষ্ণই মনতে বৰ আনন্দ পালে আৰু দিল্লীলৈ যাবলৈ সাজু হ'ল। ৰামকৃষ্ণৰ আনন্দ দেখি ৰজাই ক'লে, নিজৰ ৰাজ্যৰ বাবে ক্ষতি কঢ়িয়াই অনাৰ এনে সুযোগ সদায় নাহে। তুমি বিজয়নগৰৰ নাম উজ্জ্বল কৰি থৈ আহিব লাগিব। তুমি এতিয়া তোমাৰ যাত্ৰাৰ বাবে প্ৰয়োজনীয় কাপোৰ কানি আৰু আন বস্তু বাহিনী ৰাজপ্ৰসাদৰ পৰাই ল'ব পাৰিবা। সোণৰ মুদ্ৰাৰ এই টোপোলাটো তোমাক দিছোঁ। তুমি মাত্ৰ ৰজালৈ পুৰস্কাৰ আনিব লাগিব, কিন্তু খালী হাতেৰে আহিলে তোমাক দণ্ড বিহা হ'ব। ৰজাৰ কথা শুনি ৰামকৃষ্ণই হাঁহি হাঁহি ক'লে, মহাৰাজ, আপুনি যে ক'লে খালী হাতেৰে আহিলে মোক দণ্ড বিহিব, কিন্তু মই পুৰস্কৃত হৈ আহিলে কি হ'ব সেই বিষয়টো আপুনি একোকে নক'লে। ৰজাই উচ্চস্বৰে হাঁহি ক'লে, বাৰু বাৰু, মই তোমাক কথা দিলোঁ, তুমি দিল্লীৰ পৰা বিজয়ী হৈ ঘূৰি আহিলে ময়ো তোমাক পুৰস্কৃত কৰিম। যথা সময়ত ৰজাই দিয়া এটা সুদক্ষ ঘোঁৰাত উঠি ৰামকৃষ্ণ দিল্লীলৈ গ'ল। ইফালে ৰামকৃষ্ণ আহি দিল্লীত উপস্থিত হোৱাৰ সংবাদ পাই মোগল সম্ৰাট বাবৰে তেওঁৰ ৰাজসভাৰ পাত্ৰমন্ত্ৰী সম্বন্ধিতে সকলোকে কড়া নিৰ্দেশ দি ক'লে যে ৰামকৃষ্ণই যিমানেই হাস্যৰসৰ সৃষ্টি নকৰক তেওঁলোকে যেন নাহাঁহে। তেওঁৰ প্ৰতিটো কথাতে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাকৈ সকলোকে তেওঁ নিৰ্বিকাৰভাৱে থাকিবলৈ আদেশ দিলে। অন্যথাই কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলিও সকলোকে সকীয়াই দিয়া হ'ল। ৰামকৃষ্ণই বাবৰৰ ৰাজসভাত উপস্থিত থাকি কেইবাদিনো ধৰি নানা তৰহৰ হাস্যৰসৰ সৃষ্টি কৰিলে, কিন্তু কোনো এজন মানুহে হহা দূৰৰ কথা কাৰো মুখত সামান্য মিচিকনি এটাও দেখা নগ'ল। তেওঁ বুজিলে যে এনেদৰে চেষ্টা কৰা বৃথা। গতিকে কেইদিনমানৰ বাবে তেওঁ ৰাজসভালৈ নগৈ আন উপায় চিন্তা কৰিলে। ৰজাই ভাবিলে ৰামকৃষ্ণ নিশ্চয় লজ্জিত হৈ নিজ দেশলৈ উভতি গ'ল। তেওঁক এসেকা দিয়াত সফল হৈ ৰজাই বৰ সন্তোষ পালে। কেইদিনমানৰ পাছত এদিন ৰজাই সন্ধিয়া সময়ত নগৰ পৰিভ্ৰমণ কৰোঁতে দেখিবলৈ পালে যে এজন আলৰ বুঢ়া মানুহে বাটৰ কাষত গছপুলি এটা ৰুই আছে। দীঘল শুকুলা দাড়ি-কোছাৰে সৈতে মানুহজনক ইমান বুঢ়া যেন দেখা গৈছিল যে তেওঁ কাম কৰি থাকোঁতে কামটো বৰ কষ্টসাধ্য যেন লাগিছিল। ৰজাই তেওঁক সুধিলে, হে মহোদয়, আপুনি ইমান বৃদ্ধ বয়সত আনৰ বাবে গছপুলি ৰুইছে কিয়? আপোনাৰ জীৱিত কালততো আপুনি এই গছৰ ফল খাবলৈ নেপাব। বৃদ্ধজনে উত্তৰ দিলে, মহাৰাজ, মই এইজোপা গছ মোৰ বাবে ৰোৱা নাই। আমাৰ চৌপাশে থকা গছবোৰলৈ চাওকচোন। এইবোৰ গছটো আমি ৰোৱা গছ নহয়, এইবোৰ আনে ৰোৱা গছ, কিন্তু এইবোৰৰ ফল আমিহে খাবলৈ পাইছোঁ। ঠিক সেইদৰে মই ৰোৱা গছৰ ফলো আন কোনোবাই খাব। ৰজাই বৃদ্ধজনৰ এনে নিস্বাৰ্থ মনোভাৱ দেখি বৰ ভাল পালে আৰু তেওঁক সোণৰ মুদ্ৰাৰ এটা টোপোলা দান দি ক'লে, আপোনাৰ মনোভাৱ দেখি মই পৰম সন্তোষ পাইছোঁ। আশা কৰোঁ আপোনাৰ আদৰ্শই আনকো অনুপ্ৰাণিত কৰিব। ৰজাৰ কথা শুনি বৃদ্ধজনে ক'লে, আল্লাহক অশেষ ধন্যবাদ। ঈশ্বৰ আপোনাৰ সহায় হওক। সাধাৰণতে গছ ডাঙৰ হ'লেহে আমি ফল খাবলৈ পাওঁ, কিন্তু এইজোপা গছে দেখোন পুলিতেই মোক এটোপোলা সোণ দিলে। আল্লাহ সঁচাকৈ মহান। আনক সহায় কৰাৰ কথা চিন্তা কৰোঁতেই মোক এইজোপাই স্বৰ্ণ উপহাৰ দিলে।
ৰজাই বৃদ্ধজনৰ যুক্তি আৰু কথা কোৱাৰ ধৰণ দেখি বৰ আমোদ পালে আৰু ক'লে, মহাশয়, আপুনি সঁচাই বৰ জ্ঞানী। মই আপোনাৰ জ্ঞানৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আৰু এটোপোলা সোণৰ মুদ্ৰা দিছোঁ। অনুগ্ৰহ কৰি গ্ৰহণ কৰক। বৃদ্ধজনে ক'লে, মহাৰাজ, মই ৰোৱা এই গছজোপা যেতিয়া ডাঙৰ হ'ব তেতিয়া ই বছৰেকত এবাৰহে ফল দিব। কিন্তু মই দেখোন গছজোপাৰ পুলি অৱস্থাতে দুবাৰকৈ পুৰস্কাৰ পালোঁ। ৰজাই তেওঁৰ এনে বুদ্ধিদীপ্ত কথা শুনি তেওঁক আৰু এটোপোলা সোণৰ মোহৰ দি হাঁহি হাঁহি সহচৰসকলক ক'লে, আৰু অধিক সময় ইয়াত থাকিলে এই বৃদ্ধজনে তেওঁৰ বুদ্ধিদীপ্ত আৰু শুহুতীয়া কথাৰে মোৰ ধনৰ ভাণ্ডাৰ শেষ কৰিব যেন পাইছোঁ। ব'লা, আমি বেগেতে এই ঠাইৰ পৰা প্ৰস্থান কৰাহে যুগুত হ'ব। এই বুলি কৈয়ে ঘোঁৰা দৌৰাই সম্ৰাট যাবলৈ ওলাল। ঠিক লগে লগে বুঢ়াজনে তেওঁৰ নকল দাড়ি চুলিবোৰ খুলি পাছফালৰ পৰা চিঞৰি ৰজাক ক'লে, মহাৰাজ, খন্তেক ৰ'ব। এয়া চাওক, মই বিজয়নগৰৰ তেনালী ৰামকৃষ্ণহে। আপুনি ৰাজসভাত মোক প্ৰত্যাহ্বানৰূপে গণ্য কৰিছিল। এতিয়া মোৰ বিজয় স্বীকাৰ কৰক। সম্ৰাট বাবৰ আচৰিত হ'ল যদিও যথেষ্ট আনন্দিতও হ'ল। তেওঁ ৰামকৃষ্ণক প্ৰশংসা কৰি অনেক ধন সম্পত্তি উপহাৰ স্বৰূপে দিলে। নিজ দেশলৈ আহি ৰজা কৃষ্ণদেৱৰায়ৰ আগত গোটেইবোৰ কথা বিৱৰি কোৱাত ৰজায়ো মনত বৰ সন্তোষ পালে আৰু অনেক পুৰস্কাৰেৰে ৰামকৃষ্ণক অভিনন্দন জনালে। এনেদৰে তীক্ষ্ণ বুদ্ধি আৰু হাস্যৰসৰ সহায়ত ৰামকৃষ্ণ এজন চহকী মানুহ হৈ ঘৰলৈ উভতিল।